हेलो गाइस स्वागतम জানাইছো নতুন ভিডিঅ'লৈ আৰু আজি হল 5 তাৰিখ আজি আমাৰ সেকেন্ড দিন আমি এতিয়া ইমান ৰাতিপুৱা উঠি গলো আজি 4:30 হৈছে এতিয়া 4:30 উঠি গলো আমি এবোৰ বাকি সব উঠি গৈছে ইয়াৰ ৰেডি হৈ আছে এফালৰ পৰা আৰু এটা দিগদাৰ হৈ গৈছে মানে এতিয়া ৰাইজ মানে বাথৰুমত পানী নাই মানে এতিয়া মানে বহুত দিগদাৰ হৈ গৈছে পানী নাইকিয়া হৈ গৈছে এতিয়া নাজানো কি কৰে ইহঁতে মইতো নগলো বাৰু ভিডিঅ'টো আজি 4:30 পৰা ষ্টাৰ্ট কৰিছো আপোনালোকে শেষলৈকে চাই থাকক আজি আমি ট্ৰেকিং কৰিম আৰু অলপ ভিউ পইণ্টত যাম এইবিলাক ভিডিঅ' আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে গাইস আমি একদম পুৰা ৰেডি চেডি হৈ গলো আৰু এতিয়া বাহিৰৰ নজৰাটো আপোনালোকক দেখাম ৰাতিপুৱাৰ দৃশ্য এইটো ইহঁত বহি একদম পুৰা ধুনীয়াকৈ চাই আছে এইফালে আগফালে পাহাৰ নদী ৱাও ৱাও গাইস কালি মানে আমি মানে আছিলোহি দেৱান ৰেঞ্জত আৰু আপোনালোকে জানে যেটো নামদফা নেশ্যনেল পাৰ্ক হয় আৰু নেশ্যনেল পাৰ্কৰ ভিতৰত যে কাৰেন্ট মানে এলাউ নাই এটো আপোনালোকে জানে চাগে আৰু কাৰেন্ট ইয়াত নাই কাৰণে ইয়াৰ মানুহবোৰ কেনেকৈ চলে বা ইয়াৰ এটো ৰিজৰ্ট টাইপ এটো মানে গেষ্ট হাউস মানে এই গেষ্ট হাউসটো কেনেকৈ চলে পোহৰ ক'পা পায় এটো দেখা চাওক পিছফালে এটো সোলাৰ পেনেল আপোনালোকে দেখিছে সোলাৰ পেনেল সব লগাই থোৱা আছে ইয়াৰ পৰাই একদম মানে ৰাতি লাইটবোৰ জ্বলে আৰু সোলাৰ পেনেল আৰু এয়া ৰাতিপুৱাৰ দৃশ্য আমাৰ ৰুম সেই একেবাৰে সাইডৰটো বন্ধুসকল আমাৰ চাহটা আহি গ'ল ৰাতিপুৱা চাহ ব্ৰেডৰ লগত একদম নাজাৰা এইটো চাওক এইটো নাজাৰা ইয়াত বহি লৈ পিনে ধুনীয়াকৈ আমি একদম একাপ ধুনীয়া চাহ খাই আছো উইথ ব্ৰেড মজা মজা খাই লওঁ ধুনীয়াকৈ তাৰপিছত ব্ৰেকফাষ্ট কৰিম আৰু কিবা কিবি কৰিম আমিতো ফ্লাইং স্কুৱেল দেখিলোঁ এতিয়া তাৰপিছত আৰু কিবা কিবি দেখিম আৰু আপোনালোকক বাৰু স্কুৱেলটো দেখাব নোৱাৰিলোঁ কাৰণটো হ'ল এইটোতো কেমেৰা নহয় না এইটোতো মোবাইলহে মই মোবাইলত ভিডিঅ' বনাই আছোঁ আপোনালোকক সেইকাৰণে দেখাব পৰা নাই বেলেগ বেলেগ মই যিবিলাক দেখাব পাৰোঁ সেইবিলাক মই দেখাম আৰু ফটো লগাই দিম বাৰু ফটো চাব যি বস্তু ইয়াত দেখিছোঁ চব ফটো লগাই দিম আপোনালোকে চাব ভিডিঅ'ত আমি মানে অকণমান ওলাই আহিছিলোঁ মানে অকণমান চৰাই চিৰিকটি বিচাৰি মেলি কিবা কিবি আৰু ইয়াৰ স্পেচিয়েল গেষ্ট হাউচটো আপোনালোকক দেখাম ফৰেষ্ট ৰেষ্ট হাউচ কোনোবা স্পেচিয়েল গেষ্ট আহিলে ইয়াতে মানে থকাৰ ব্যৱস্থা কৰি দিয়ে মানে আপোনালোকক ভিতৰতো অকণমান দেখাই আছোঁ সকল এইটোৱে হ'ল গেষ্ট হাউচ নামদফা নেশ্যনেল পাৰ্কৰ দিবান ফৰেষ্ট ৰেঞ্জৰ ভিতৰতে আছে এইটো ওপৰ ৰুম আছে আৰু তলত ৰুম আছে ভিতৰৰ ৰুমখিনিতো এনেও দেখাব নোৱাৰোঁ স্পেচিয়েল গেষ্টৰ কাৰণে ৰুমকেইটা হয় আমাকনো ক'তনো সোমাবলৈ দিব আমি গেষ্ট হয় আমাক থোৱা ৰুমটো বেলেগ না ফালে ফটো শ্বুট চলি আছে আৰু ইয়াত খেলিব পাৰে ভলীবল এইফালেও ৰুম কেইটামান আছে আৰু এইফালে বহুত ধুনীয়া পৰিৱেশ এইফালে বাটাৰফ্লাই এটা দেখিবলৈ পাইছে আপোনালোকে বন্ধুসকল আপোনালোকে ইয়াৰ আগৰ ক্লিপটোত দেখিলে এইটো বাটাৰফ্লাই মিটৰ কিবা কিবি আছিলে যে ইভেণ্টটো বাটাৰফ্লাই মিট ইভেণ্ট আছিলে না এই ইভেণ্টটোৰ কাৰণে ইয়াত মানে ফ্লেগ কিবা কৰা হৈছিলে ইয়াত বাটাৰফ্লাই আঁকি থৈছে এইফালেও বাটাৰফ্লাই আঁকি থৈছে এইফালেও আঁকি থৈছে বন্ধুসকল আমি যিহেতু নামদফা নেশ্যনেল পাৰ্কলৈ আহিছোঁ আৰু নামদফা নেশ্যনেল পাৰ্কৰ এইটো মেপ হৈ চাওক এইটো ধুনীয়াকৈ মেপটো দিয়া আছে ইয়াত সকল এতিয়া মানে 8টামান বাজু হৈছে আৰু আমাৰ মানে এতিয়া ব্ৰেকফাষ্ট কৰি আছোঁ ধুনীয়াকৈ এয়া চব্জিটো ধুনীয়া বনাইছে দেই হেল্ল' বন্ধুসকল আমি এতিয়া ট্ৰেকিঙত ওলাইছোঁ আৰু সকলো আছে আৰু এইফালে ফটো শ্বুটিং হৈ আছে আমি এতিয়া গৈ আছোঁ ট্ৰেকিঙত আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইফালে আমাৰ গাইডাৰ ছাৰ আছে আৰু আমাৰ ধীমান ছাৰ আৰু সকলো আছে আমাৰ গ্ৰুপ ডুমডুমা মহাবিদ্যালয়ৰ জুলজি ডিপাৰ্টমেণ্ট গাইছ আমি মানে ইয়াতে আছোঁ এতিয়া ট্ৰেকিং কৰি আছোঁ বাটাৰফ্লাই দেখি পাইছোঁ চৰাই দেখি পাইছোঁ আৰু কিবা কিবি দেখি পাইছোঁ আপোনালোকক ভিডিঅ'টোত দেখাই আছোঁ আপোনালোকে লাষ্টলৈকে চাই থাকিব আৰু বেছি চিঞৰি কথা ক'ব নোৱাৰোঁ কাৰণতো আমি ইয়াত জীৱ জন্তু চাবলৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মই আপোনালোকক নামবোৰ লিখি দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকক
কেনেবাকৈ সাপ ওলাই সাপ ধৰা আমি আমাৰ ছাৰে লৈ আহিছে সাপ ধৰিবৰ কাৰণে আমাৰ ছাৰে সাপ ৰেস্কিউ কৰিবৰ কাৰণে আমাৰ ছাৰে যদি ইয়াত যদি কেনেবাকৈ সাপ ওলায় তেন্তে ছাৰে ৰেস্কিউ কৰিব বন্ধুসকল তলফালে এটা হাতী আছে মানে পোহনীয়া হাতী ইহঁতে সেইটোকে বাইনকুলাৰ লগাই পিনি চাই আছে এই তাত হাতী এটা আছে আপোনালোকে দেখি নাই পোৱা ময়ো খালী চকুৰে দেখি পোৱাহি নাই বাৰু কোন লুকাই গ'ল সিহঁতে বাইনকুলাৰ লগাই পিনি চাই আছে একদম পিছফালে নাই হাতী পিঠিতে মানুহ এটা আছে নেকি অঁ মই পিঠিতে দেখিছিলোঁ ন ছাৰ পৰা ধোঁৱা ওলাইছে এজোপা চুৱাট গছ বুলি কৈছে লগৰকেইটাই চুৱাট গছ হয় নাই বাৰু চুৱাট বুলি কৈছে অঁ চুৰাতে হয় বোলে ধোঁৱা ওলাই আছে গুটিকেইটাৰ পৰা কি নামটো কি ডাঙৰকৈ কোৱা নামটো কি গাইছ আহি একদম ওপৰ পাইছোহি আৰু এইটো আমাৰ ফ্ৰণ্টৰ যিটো পাহাৰটো আছিলে দেখিছে সেইটো আপোনালোকে ক'ত দেখি পোৱা নাই চাগে দেই ইমান ওপৰত আহি গ'লো মানে ইয়াৰ পৰা যদি পৰে আপুনি ডাইৰেক্ট খতম টাটা বাই বাই কাহিনী খতম হ'ব আপোনাৰ ইয়াৰ পৰা যদি তলত পৰে আৰু এইখিনিত চব অকণমান ৰৈ দিছে চবত ভাগৰ লাগিছে বোলে আমাৰ ভাগৰ নাই লগা বাৰু আমাৰ কেইটামান আমি ল'ৰাকেইটা একদম উৎপাত কৰি আহি আছোঁ আৰু ইয়াত এতিয়া চব ৰৈ আছে সেইটো কাৰণে ৰৈ আছোঁ যিহেতু এখন নেশ্যনেল পাৰ্ক হয় ইয়াত অকলে যাব নোৱাৰি ইয়াত বাঘো ওলাব পাৰে কাৰণটো এখন টাইগাৰ ৰিজাৰ্ভ হয় আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে আমি এটা ভিউ পইণ্টত গৈ আছোঁ সেই ভিউ পইণ্টটোত গৈ পিনি আপোনালোকক ধুনীয়াকৈ মই দেখাম কি দেখোঁ ভিউ পইণ্টটোৰ পৰা ভিডিঅ'টো চাই থাকক ৰক কি ক'লে ছাৰ চেডিমেণ্টাৰী ৰক হ'ব মানে অকণমান মাৰিলে ভাঙি যায় সকল পাহাৰ বহুত দেখিছে আৰু পাহাৰত পাথৰ থাকে আপোনালোকে জানে আৰু এইটো পাথৰ হ'ল চেডিমেণ্টাৰী ৰক এইটো ওচৰৰ পৰা দেখাইছোঁ চাওক এইটো চেডিমেণ্টাৰী ৰক হয় আৰু এইটো মানে অলপমান ভাগিলেই মানে ভাগি যায় মানে সেইটো মানে অলপ যদি জোৰত মাৰি দিয়া হয় এইটো ভাগি যাব মানে এনেকুৱা মানে বন্ধুসকল ৱাটাৰফল দেখিছে আপোনালোকে ডাঙৰ ৱাটাৰফল দেখিছে কিন্তু পাহাৰৰ ওপৰৰ সৰু ৱাটাৰফল আপোনালোকে দেখা নাই তাৰ ভিতৰত এটা এইটো দেখাই দিছোঁ আপোনালোকক চাউণ্ড শুনিছে চাগে আপোনালোকে একদম ওপৰৰ পৰা বৈ আহিছে বন্ধুসকল আমি মানে একদম পূৰা 6-7 কিলোমিটাৰ খোজকাঢ়ি দিলোঁ ওপৰত আহি গ'লোঁ পূৰা আৰু এতিয়া 10 মিনিটমান ব্ৰেক লওঁ বুলি চবেই কৈছে ছাৰহঁতো ৰৈছে মেমহঁতো ৰৈছে সেইটো কাৰণে ইয়াতে অলপ ব্ৰেক লৈছে চবেই 10 মিনিটমানৰ ইয়াত ব্ৰেক হ'ব তাৰপাছত আকৌ যাম আমি মানে 10 মিনিটমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ পিনি এতিয়া আহি আছোঁ তাৰপিছত মানে আমাৰ জুলজি ডিপাৰ্টমেণ্টৰ চব আহিছোঁ ন আমি মানে আমাৰ কে মেম অহা নাই আমি কে মেম বুলি কওঁ আৰু দেই নামটো হ'ল কেকেচান পাৰবিন মেম অহা নাই আমাৰ লগত কিছুমান অসুবিধাৰ কাৰণে আৰু আমি মেমক অকণমান মিছ কৰিছোঁ দেই মিছ কৰিছা নাই মেম হয় মেম থাকিলে অলপ ভাল লাগি আছে নহয় হেল্ল' বন্ধুসকল আমি মানে এতিয়া মানে ভিউ পইণ্ট আহি আছিলোঁ যে একদম ভিউ পইণ্ট পাই গ'লোহি এতিয়া মানে হুলস্থুল কৰিছোঁ মানে ওচৰত কোনো নাই মানে ন ছাৰ মেমহঁত আৰু এইখিনিতো ইমান মানে এইটো ভিউ পইণ্টে সেইকাৰণে সেৱা কৰিছোঁ আৰু বেয়া চেয়া নাপাব আৰু এইটো বেক চাইডটো চাওক সেই তাত গ'লে এইটো বগাকৈ ঘৰ এটা দেখিছে ন এই বগাকৈ ঘৰটো দেখিছে ন তাতেই এইটো ভিউ পইণ্ট হয় আৰু আমি তাতে গৈ আছোঁ আৰু এইটো আগফালৰ পাহাৰটো আমি মজাকৈ এইটো চাম ব'লক মানে 8:52তে ইয়ালৈ আহিছিলোঁ হা 8:52তে তাৰপৰা আহিছিলোঁ আমি তাৰপৰা মানে এতিয়া কেইটা বাজিছে ছাৰ 12:19 হৈছে আৰু আমি এতিয়া পাইছোঁহি ভিউ পইণ্ট মেইন ভিউ পইণ্ট ওপৰত গৈ পিনি আপোনালোকক মই দেখাই আছোঁ ভিউ পইণ্টৰ পৰানো কি দেখোঁ নামটো ভিউ পইণ্ট হয় এতিয়া আৰু ভিউ পইণ্টৰ পৰা কিবা এটা ভিউ পাব লাগিব না সেইটো কাৰণেতো নামটো ভিউ পইণ্ট হৈছে না সেইটো কাৰণে আমি এতিয়া ভিউ পইণ্টলৈ গৈ পিনি চাম বন্ধুসকল আমি মানে এতিয়া চিৰি বগাই আহিছোঁ একদম পাহাৰ বগাই আহিলোঁ প্ৰথমতে তাৰপিছত চিৰি বগাই আহিলোঁ এতিয়া চিৰি বগাই আহিলোঁ হা
এইটো ভিউ পইণ্ট এইটো হয়, এইটো নাজাৰাটো চাওক একদম কি মস্তি। ইফালে নদীটো বৈ গৈছে, এফালে পাহাৰ, সন্মুখত এইটো পাহাৰ আৰু এখন নদীখন। কি মস্তি লাগিছে কৈছোঁ নহয়, একদম মজা লাগিছে। ছাৰ এই যে যিটো সন্মুখৰ এইটো পাহাৰটোৰ নামটো কিবা আছে নেকি? নে আমি যিটো পাহাৰত আহিলোঁ এইটো পাহাৰটো এক্সট্ৰা কিবা নাম আছে নেকি? এনেকুৱা নামটো থোৱা নাই, কিন্তু দেৱান পাহাৰ বুলিহে কয় মানে। অঁ দেৱান পাহাৰ বুলি কয়। অঁ অঁ বন্ধুসকল, আমি মানে এতিয়া ভিউ পইণ্টত ধুনীয়াকৈ চাই ল'লোঁ আৰু ভিডিঅ' চিডিঅ' বনালোঁ, আপোনালোককো দেখালোঁ। আৰু এতিয়া আমি যাম আকৌ য'ৰ পৰা আহিছিলোঁ তাত খোজকাঢ়ি যাব লাগিব। 3 ঘণ্টা লাগিছিলে আমাক। 9টা বজাৰ পৰা 12টা বজাত আমি পাইছিলোঁহি। আৰু আমি এতিয়া আকৌ তলত যাম, 3 ঘণ্টা লাগিব। তাৰপিছত একেবাৰে আপোনালোকক মানে একদম তাতেই লগ পাই আছোঁ আৰু। বাই বাই। আঁতৰি দিয়া গুচি যাব। কি 3টা ষ্ট্ৰাইপ ওলাব ব্ৰঞ্জ বেকৰ নেকি এইটো? ব্ৰঞ্জ বেক এই দিছে মাথা পুৰা এতিয়া গম পাই গ'ল। এই গম পাই যায়, এই টাচটো গম পাই যায় ফ্ৰেণ্ডলি টাচ বুলি। এতিয়া একদম এৰি দিব পাৰি, একো নকৰে। মোবাইল দিয়ে ল'ব পাৰিব। অঁ ফোন দিয়ে ল'ব দিছোঁ মই, ইয়াকে লৈ ল'ব। হেল্ল' বন্ধুসকল, আহি পালোহি আমাৰ থকাৰ জেগা। আৰু এয়া চাওক নাজাৰা। আমি ইয়াতে বহি লৈ পিনি ধুনীয়াকৈ নাজাৰাটো চাই আছোঁ। মোৰ এইফালে ওচৰতে বহি আছে কেকোটা, এইফালে মেহটাপালি, আৰু বাকীখিনি এইপিনে ভাত খাই আছে। আৰু কোনোবা এইফালে বহি আছে। আৰু আমিও ভাত খাবলৈ লাইন লাগি আছোঁ। মানে ক'বলৈ গ'লে বহুত ভোক লাগিছে। দিনটো যাওঁতে 3 ঘণ্টা লাগিলে। 9টা বজাত গৈছিলোঁ, 12টা বজাত পাইছিলোঁ। আৰু 1:15 মানত আহিছোঁ। তাৰপিছত এতিয়া 3টামান বাজিল নেকি, নে 3:30। ইমান টাইম হ'ল। সেইটো কাৰণে মানে 3 ঘণ্টা লাগিলে অহা যোৱা কৰোঁতে। তো এতিয়া ভাতটো খাওঁগৈ, তাৰপিছত ভিডিঅ'টো খতম কৰিম। এইটো ভিডিঅ' ইমানতে খতম কৰা হ'ব। আৰু যদি ৰাতি কিবা কাৰিকুলাম হয় আপোনালোকক দেখাম, যদি নহয় তেন্তে ভিডিঅ'টো এইখিনিতে খতম। টাটা বাই বাই।